আসসালামু আলাইকুম মোৰ মা ভনীসকল অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ প্ৰশ্ন হৈছে শবে বৰাত কিমান তাৰিখ আৰু কি বাৰ পৰিব আৰু শবে বৰাতৰ নামাজ কি সূৰাৰে পঢ়িব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, লাইলাতুল বৰাত বা শবে বৰাতৰ নামাজ শ্বাবান মাহৰ 15 তাৰিখৰ ৰাতি পঢ়িব লাগে। শ্বাবান মাহৰ এই 15 তাৰিখৰ ৰাতি পৰিব আমাৰ ইংৰাজী ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ ৰবিবাৰ। এই নামাজৰ ৱাক্ত বা সময় ইশাৰ নামাজ সমাপ্তিৰ পিছৰ পৰা সুবহ সাদিক পৰ্যন্ত থাকে। আমাৰ নেক্সট প্ৰশ্ন হ'ল, এই নামাজটো আপুনি কি সূৰাৰে পঢ়িব। এই নামাজত প্ৰত্যেক ৰাকাতত আয়াতুল কুৰচি, সূৰা কদৰ আদি পঢ়া উত্তম। এক্সট্ৰা সওয়াব হাচিলৰ কাৰণে এই সূৰাৰে পঢ়িবৰ কাৰণে কোৱা হৈছে। আপুনি নাভাবিব যে এই দুটা সূৰাৰে আপুনি নামাজটো আদায় নকৰিলে আপোনাৰ সওয়াবত কমি হ'ব বা আপোনাৰ নামাজ নহ'ব। আপুনি যদি আয়াতুল কুৰচি, সূৰা কদৰ নাজানে তেনেহ'লে আপুনি দৈনিক 5 ওয়াক্ত নামাজ যি সূৰাৰে পঢ়ে সেই সূৰাৰে পঢ়িব পাৰিব। এই নামাজটো হৈছে নফল নামাজ। এই নামাজ আপুনি 2 ৰাকাতকৈ পঢ়িব। এই নামাজৰ কোনো নিৰ্ধাৰিত সীমা নাই, আপুনি আপোনাৰ ইচ্ছা অনুযায়ী এই নামাজ আদায় কৰিব পাৰে। মোৰ কথাখিনি আপোনালোকে বুজি পাইছে বুলি মই আশা কৰিছোঁ। কিবা বুজি নাপালে কমেণ্টত জনাব। ইছলাম প্ৰচাৰৰ অৰ্থে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।